নমস্কাৰ এইচআৰ এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস খণ্ডৰ HSLC ফাইনেল এক্সামত যোৱা 4 বছৰৰ প্ৰশ্ন উত্তৰসমূহ। প্ৰথম প্ৰশ্ন 2020 চনত দিছিল। এইটো বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। উত্তৰ ভাইসরয় লর্ড ন্যাথনিয়েল কার্জনৰ শাসনকালত সংগঠিত বংগ বিভাজন ভারতের রাজনৈতিক ইতিহাসের এটা যুগান্তকারী ঘটনা। ফলাফল 1 নম্বৰ হৈছে ব্যাপক রাজনৈতিক প্ৰতিবাদৰ বাবে 1911 চনত বিভাজন বাতিল কৰা হয়। 2 নম্বৰ ধৰ্মীয় ৰেখাতকৈ ভাষিক ৰেখাৰ ওপৰত ভিত্তি কৰি নতুন প্ৰদেশৰ সৃষ্টি হ'ল। বিহাৰ আৰু উৰিষ্যা প্ৰদেশ বংগৰ পৰা পৃথক কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো আছিল যেটো HSLC 2021 চনত দিয়া হৈছিল। ভাৰতত কেতিয়া মুছলিম লীগৰ গঠন হৈছিল? ইয়াৰ দুটা উদ্দেশ্য উল্লেখ কৰা। উত্তৰ 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ তাৰিখে মুছলিম লীগ গঠন হৈছিল। 1906 খ্ৰীষ্টাব্দৰ 30 ডিসেম্বৰ তাৰিখে। আৰু ইয়াৰ উদ্দেশ্য দুটা হৈছে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত অনুগত্যৰ প্ৰসাৰ ঘটোৱা। অনুগত্যৰ প্ৰসাৰ মানে বিস্তাৰ ঘটোৱা। অনুগত্যৰ বিস্তাৰ ঘটোৱা। খ নম্বৰ ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা। তৃতীয় নম্বৰ প্ৰশ্ন যেটো 2023 চনৰ HSLC ফাইনেলত দিয়া হৈছিল। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ যথেষ্ট বৰঙণি আগবঢ়াইছিল। এই আন্দোলনত বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে স্বদেশী শিক্ষা ব্যৱস্থাৰ হকেও জনসাধাৰণ সজাগ হৈ উঠে। 1905 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ প্ৰতিষ্ঠানটোৰ জন্ম দিয়ে। 1905 চনৰ 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰে। দেশীয় ছাত্ৰসকলে চৰকাৰী বিদ্যালয়সমূহ ত্যাগ কৰি জাতীয় বিদ্যালয়ত ভৰ্তি হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা 1906 চনৰ 11 মাৰ্চত জাতীয় শিক্ষা পৰিষদ নামৰ এখন অনুষ্ঠানৰ জন্ম হয়। সেই বছৰতে বংগ ভংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। মুঠতে স্বদেশী আন্দোলনৰ সময়খিনিত 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। অৰিবন্দ ঘোষৰ অধ্যক্ষতাত কলিকতাত জাতীয় কলেজ স্থাপন হয়। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সামৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ইমানখিনি এইখিনি লিখিলে হৈ যাব। এই প্ৰশ্নটো 2023 চনৰ HSLC ফাইনেল এক্সামত দিছিল। প্ৰশ্নটো আছিল এনেকা যে স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছৰ ভূমিকা। উত্তৰ লিখিবা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰিবন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত প্ৰমুখ কেইবাজনো বংগদেশৰ ৰাজহুৱা জীৱনৰ গুৰিয়াল তথা অসাধাৰণ বুদ্ধিমত্তা সম্পন্ন ৰাজনৈতিক নেতাই জাতীয় কংগ্ৰেছৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত বংগ বিভাজনৰ বিৰুদ্ধে জনমত সুসংগঠিত কৰিব পাৰিছিল। 1885 খ্ৰীষ্টাব্দৰ পৰা 1905 খ্ৰীষ্টাব্দলৈকে ভাৰতবাসীৰ কেৱল আৰ্থিক আৰু সামাজিক উন্নয়নৰ ওপৰত মনোযোগ দি অহা জাতীয় কংগ্ৰেছে বংগভংগক কেন্দ্ৰ কৰি ভাৰতৰ জাতীয় জীৱনত এটা বৃহত্তম অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছিল। 1903 খ্ৰীষ্টাব্দত লালমোহন ঘোষৰ পৌৰোহিত্যত মাদ্ৰাজত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ 49তম অধিৱেশনে চৰকাৰক বংগ বিভাজনৰ পৰিকল্পনা ত্যাগ কৰিবলৈ সকীয়াই দিছিল। বংগ ভংগ কাৰ্যকৰী 16 অক্টোবৰ 1905 কৰাৰ আগে আগে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা লাজপত ৰায় 1865 পৰা 1928 আৰু গোপাল কৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ 6 জুলাই 1905 প্ৰস্তাৱিত বংগভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত আবেদন জনাইছিল। বংগবাসীৰ স্বাক্ষৰসহ যুক্ত প্ৰতিবাদী আবেদন তেওঁলোকে ভাৰতৰ সচিবৰ হাতত অৰ্পণ কৰিছিল। কিন্তু ভাৰতবাসীৰ আপত্তিক মুঠেও গুৰুত্ব নিদি চৰকাৰে বংগ বিভাজন কাৰ্যকৰী কৰাত জাতীয় কংগ্ৰেছে বংগভংগৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ সাজু হৈছিল। বংগ বিভাজনৰ ফলস্বৰূপ
7 বছৰীয়া স্বদেশী আন্দোলনৰ শেষত 1911 চনত ইংৰাজ চৰকাৰ বংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। কিন্তু জাতীয় কংগ্ৰেছৰ যোগেদি স্বদেশী আৰু স্বৰাজৰ দাবীত সমগ্ৰ ভাৰতবাসী একত্ৰিত হোৱাৰ সুযোগ বংগভংগই আনি দিছিল।